বৰ্তমান সময়ত যথেষ্ট জনপ্ৰিয় বাহুবলী কণী এই বাহুবলী কণী যোৰহাটত উৎপাদন হয় ভিডিঅ'টোত চাওক সবিশেষ হাই গাইজ গুড মৰ্নিং আমি এতিয়া যোৰহাট গৈ আছো যোৰহাটত জেনিৰ খেল আছে আৰু খেললৈ যাওঁতে আমি যোৰহাটত কেনেকৈ এতিয়া বৰ্তমান বহুতৰে কাৰণে প্ৰিয় হৈছে বাহুবলী কণী কেনেকৈ উৎপাদন কৰে আমি তাত গৈ আমি দেখুৱাম জেনি কি ক'বা বঢ়িয়া জেনিয়ে খেল দেখুৱাব আৰু মই বাহুবলী কণী কেনেকৈ উৎপাদন কৰে সেয়া দেখুৱাম গতিকে এক গুলিত দুই চিকাৰ চাই থাকিব এই ভিডিঅ'টোত আমি ঠেকেৰাগুৰি পালোঁ জেনিক ডাব খাইছে আৰু ইয়াৰ পিছত আমি নগাঁৱত ভাত খাম হাই জেনি আমি কি পালোঁ তাৰপিছত নগাঁও পালোঁ তাৰপিছত চামগুৰি পাম ভিডিঅ' বনাইছোঁ নগাঁৱত ভাত খাই আমি চামগুৰি পাৰ হৈ আহিলোঁ আমি এতিয়া জখলাবন্ধা পাম গতিকে চাই থাকিব আমাৰ ভিডিঅ' আমাৰ পুনৰবাৰ কৈছোঁ ডেষ্টিনেশ্যনটো হ'ল যোৰহাট পহৰা ৰেঞ্জ পাৰ হ'লোঁ জেনিয়ে ভাত তাত খাই অলপ জিৰণি লৈ আছে আৰু মই অকলে ধুনীয়াকৈ চলাই গৈ আছোঁ গাড়ী ৰাষ্ট্ৰীয় অভয়াৰণ্য কাজিৰঙা আমি সুন্দৰকৈ লাহে লাহে গৈ আছোঁ এনিমেল কৰিডৰ আছে গতিকে আমি যেনেধৰণে লাহে লাহে চলাব দিছে আমি তেনেকৈ লাহে লাহে চলাই গৈ আছোঁ গজৰাজ কৃষ্ণ গুৱাহাটীৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ জেনি আৰু মই আৰু আমি আহি কৈছোঁ যে এতিয়া কাজিৰঙাৰ আমাৰ দুই হাতে বাওঁ হাতেও কাজিৰঙা আৰু সোঁহাতেও বুঢ়া পাহাৰ এতিয়া আমি কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ মাজেৰে আমি গৈ আছোঁ অলপ পিছত আমি গৈ বোকাখাট তাৰপিছত নুমলীগড় হৈ দেৰগাঁও হৈ আমি যোৰহাট পাম অসমত বহুতৰে বাবে প্ৰিয় বাহুবলী কণী এই বাহুবলী কণী যোৰহাটত ইয়াত যিধৰণে উৎপাদন কৰিছে আকাশ গগৈ নামৰ এজন উদ্যমী যুৱকে সেই পৰিৱেশ বৰ্তমান সময়ত আমি ভিউৱাৰ্ছক দেখুৱাম মই এয়া বাহুবলী ফাৰ্ম যি নৰ্থ ইষ্ট এগ্ৰ' প্ৰডাক্টছ এণ্ড ছাৰ্ভিচেছ কাটনি গাঁও কৰঙা যোৰহাট অসম বাহুবলী ফাৰ্ম আমি বাহুবলী ফাৰ্ম এতিয়া চাবৰ কাৰণে এইফালে গৈ আছোঁ এয়া হ'ল বাহুবলী কণী যোৰহাটৰ এই কাটনি গাঁৱৰ কৰঙাৰ এই বাহুবলী স্ক্ৰীণত দেখিছে তিনিটাকৈ কণী আছে ৰাতিপুৱা প্ৰায় 52,000 কণী পাৰে 60,000 মুৰ্গী আছে আৰু এই কণী আমি দেখুৱালোঁ 60,000 মুৰ্গী এনেধৰণে ৰাখিছে আকাশ গগৈ নামৰ উদ্যমী যুৱকজনে ইয়াত যোৰহাটত ইয়াৰ যিগৰাকী অ'নাৰ আকাশ গগৈ উদ্যমী যুৱক ইয়াত কিমান মুৰ্গী আছে অকণমান জনাওকচোন আমাৰ বৰ্তমান লেয়িং ষ্টেজত প্ৰায় 60,000 মুৰ্গী আছে লেয়িং ষ্টেজ বুলি কোৱা হয় যিটো কণী পাৰি থকা অৱস্থাত প্ৰায় 60,000 ওচৰা-ওচৰি মুৰ্গী আছে কিমানমান কণী দিনে ইয়াৰ পৰা এৰাউণ্ড 52,000 ওপৰত কণী আহে সমগ্ৰ অসমৰ বজাৰখন আপোনালোকে ল'ব পাৰিছেনে সমগ্ৰ অসম ল'ব পৰা নাই আমি পঠাব পৰা নাই তো উজনি অসমত যিমান পাৰোঁ ডিষ্ট্ৰিক্টত কৰিব পৰা গৈছে আপ টু লখিমপুৰলৈকে আৰু এইফালে আমাৰ গুৱাহাটী ৰঙিয়া নৰ্মেল যিখিনি আমাৰ কণী বজাৰত বিক্ৰী হয় আৰু এই বাহুবলী কণীৰ ডিফাৰেঞ্চটো কি নৰ্মেল বজাৰত ধৰক আপোনাৰ আচলতে কি হয় কণী আজি ইমান বছৰে আজিৰ পৰা ধৰক পুৰণা দিনত যদি এতিয়া 30-40 বছৰ আগত ধৰক কণী সাধাৰণতে গাঁৱতে পোৱা গৈছিলে গাঁৱত পাই বজাৰত উলিয়াই গতিকে ইমান চাহিদাও নাছিলে ধৰক গতিকে যিমানটো আছিলে আমি লোকেল কণীয়ে পোৱা গৈছিলে লাষ্ট 30-35 বছৰ মানৰ পৰা বাহিৰৰ পৰা যিটো যেতিয়া মানে এটা প্লেন এনেকুৱাকৈ লেয়াৰ ফাৰ্মবোৰ খুলিব ল'লে প্ৰথমতে অন্ধ্ৰপ্ৰদেশ তামিলনাডু
তাৰপিছত লাষ্ট 10 বছৰ 15 বছৰ ধৰক আপোনাৰ এই উৰিষ্যা ৱেষ্ট বেংগলত খেলিবলৈ লৈছে চ' আমাৰ লাষ্ট 20-25 বছৰ 30 বছৰৰ পৰা দেখা গৈছে যে এই অন্ধ্ৰ কণী বুলি ক'লে অন্ধ্ৰ কণী বুলিয়ে কয় যিটো বাহিৰৰ পৰা চালানী কণীটো আহে পায় হেৰিৰ পৰা চ' 2-3টা ইয়াৰ লিমিট যিটো প্ৰব্লেম মানুহে ফেচ কৰি আছিলে এটা হৈছে ইয়াক পুৰণা হোৱাৰ কাৰণে কণীৰ গুণাগুণটো ভাল নহয় খুব গোন্ধাইছিলে বেয়া হয় তেওঁলোকৰ কণীটো আপুনি সেই সোৱাদটো নাপাব যিটো আমাৰ কণীত সোৱাদটো পোৱা যায় গতিকে আমাৰ মেইন বিশেষত্ব হৈছে কি আমাৰ ফিডটো আমি আমাৰ নিজৰ যিটো ফাৰ্মৰ কাৰণে ফিডটো আমি নিজে বনাওঁ দাম কেনেকুৱা দাম কণী মোটামুটি আপুনি বজাৰত আমাৰ যিটো এটা অলপ ষ্টেণ্ডাৰ্ড বাহিৰৰ কণীতকৈ আমাৰ যিটো ডাঙৰ কণী চাইজকেইটা আহে এইবোৰ এটা কণীত মোটামুটি 8 টকামান হয় 8 টকা 7.58 rupees থেংক ইউ থেংক ইউ যোৰহাটলৈ আহিছিলোঁ আৰু যোৰহাটলৈ আহি আমি প্ৰথমতে দেখুৱালোঁ যে বাহুবলী কণী বৰ্তমান সময়ত অসমৰ বহুতৰে প্ৰিয় এই কণী কেনেকৈ উৎপাদন হয় সেয়া দেখুৱালোঁ আৰু এতিয়া আমি দেখুৱাম যেনিয়ে নতুনকৈ যি খেলুৱৈ জীৱন আৰম্ভ কৰিছে মাত্ৰ এতিয়া ক্লাছ 2ত পঢ়ে যেনিয়ে 8 বছৰ হোৱাই নাই গতিকে যেনিৰ খেলুৱৈ জীৱনৰ তেওঁৰ প্ৰথম খেল আমি অকণমান দেখুৱাম যিহেতু আমি যোৰহাটলৈ যেনিৰ খেলৰ কাৰণে আহিছিলোঁ গতিকে মই কৈছিলোঁ এক গুলিত 2 চিকাৰ আমি কণী উৎপাদন দেখুৱালোঁ এবাৰ আমি খেল দেখুৱাম All the best, Jerisa. बढ़िया आई गई जेनिसा আমাৰ এই ভিডিঅ'টোত আমি দেখুৱালোঁ যে যোৰহাটলৈ আহিছিলোঁ আৰু আহি আমি দেখুৱাইছিলোঁ বাহুবলী কণী কেনেদৰে উৎপাদন হয় নিতৌ ইয়াত 52,000 কণী উৎপাদন হয় 60,000 ইয়াত মুৰ্গী আছে আৰু তাৰ সমান্তৰালকৈ ইয়াত ৰেংকিং টেবুল টেনিছ চলিছিলে গতিকে যেনিৰ খেলো আমি দেখুৱালোঁ যেনিয়ে খেলুৱৈ জীৱন নতুনকৈ আৰম্ভ কৰিছে গতিকে এই সৰু ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ যদি ভাল পাইছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব থেংক ইউ যোৰহাটত প্ৰস্তুত হোৱা এই বাহুবলী কণীৰ বজাৰে এতিয়া সমগ্ৰ অসমৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে